চাওক আজি আপোনালোকক আমি ইটা কেনেকৈ বনাই দেখুৱাবলৈ ওলাইছোঁ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক ইটাবোৰ বনাবলৈ হ'লে আমাক শিল বালিৰ প্ৰয়োজন হ'ব আৰু চিমেণ্টৰো প্ৰয়োজন হ'ব এইখিনি হ'ল শিল এনেকুৱা ধৰণৰ শিলৰ প্ৰয়োজন হ'ব আৰু এয়া হ'ল বালি আৰু আপোনালোকক চিমেণ্টটো দেখুৱাবলৈ লৈ আহিছোঁ ইটাবোৰ ৰঙা ইটাতকৈ কম খৰচী আৰু এই ইটাবোৰ ঘৰতে বনাব পাৰি ৰঙা ইটাৰ তুলনাত এইটো বহুত কম খৰচী লগতে বহুত ৰঙা ইটাৰ তুলনাত এইটো অলপ জব্দ অলপ মানে বহুতেই জব্দ সহজতে বনাব পাৰি ঘৰতে ৰঙা ইটাৰ দৰে এইটো বহুত দূৰৰ পৰা ট্ৰেভেল কৰি আনিব দৰকাৰ নাই ঘৰতে সহজ উপায়েৰে পাৰি শিল বালি চিমেণ্ট এইখিনি দিলে ইটা আমাৰ তৈয়াৰ হৈ গ'ল ইটা বনাবলৈ হ'লে প্ৰথমতে আমাক এনেকুৱা ধৰণৰ এটা ফ্ৰেমৰ প্ৰয়োজন হ'ব এই ফ্ৰেমটোত চাওকচোন আমাৰ ইয়াত 4টা কঠালি বুলি ক'ব পাৰি কঠালি দিয়া আছে 4টা আৰু আপোনালোকৰ ইচ্ছামতে ইয়াক ডাঙৰ কৰিব পাৰে আৰু বহুতটা কঠালি দিব পাৰে এনেকুৱা 10টা দিব পাৰে 5টা দিব পাৰে কিন্তু অলপ উঠাওঁতে অলপ প্ৰব্লেম হয় সেইবাবে আমাৰ ইয়াত 4টাই দিয়া আছে আৰু আপুনি যিমান ডাঙৰ কৰিব ইচ্ছা কৰে সিমানেই ডাঙৰ কৰিব পাৰে এয়া চাওক যিমান ডাঙৰ কৰিব পাৰে সিমানেই কৰিব ইচ্ছা কৰে এনেকুৱা ধৰণৰ এটা ফ্ৰেম হ'লে আমি ঘৰতেই নিজ ইচ্ছামতে ইটা বনাবলৈ পাৰিম এতিয়া আপোনালোকক দেখাবলৈ গৈ আছে যে ইটা বনাবলৈ হ'লে চিমেণ্ট কেনেকৈ মাৰে চিমেণ্ট মানে বালি শিল এইবোৰ কেনেকৈ ইয়াত ভৰাই দিব সেইটো আপোনালোকক মই সম্পূৰ্ণভাৱে দেখুৱাবলৈ ওলাইছোঁ এয়া চাওক শিল লৈ আছে শিল কেইটিং দিছে শিল 1 টিং দিম বালা 3 টিং দিছোঁ আৰু চিমেণ্ট 1 টিং দিম এনেদৰে আমাৰ ইটা তৈয়াৰ হৈ যাব ভিডিঅ'টো চাই থাকক এয়া চাওক চিমেণ্ট লৈ আছে ইখন খৰাতে আমাৰ ইটা তৈয়াৰ কৰিবৰ বাবে মছলাবোৰ মিক্স কৰা হ'ব শিল আৰু বালা মিক্স কৰি আছে আৰু এয়া চিমেণ্টখিনি দি দিয়া হ'ল এতিয়া ইয়াক ভালদৰে মিক্স কৰিব এইখিনি চিমেণ্ট বালিৰে কিমানটা ইটা হ'ব এইখিনিৰে 10ৰ পৰা 15টা হ'ব আমাৰ সেইটো ফ্ৰেমত আৰু যদি ফ্ৰেমটো বহুত ডাঙৰ হয় তেতিয়া 7টামান হ'ব আমাৰ ফ্ৰেমটো যিহেতুকে সৰু সেইটো কাৰণে 10ৰ পৰা 15ৰ ভিতৰত হৈ যাব এইখিনি সেই ফ্ৰেমটো যিমান হ'লে ডাঙৰ কৰিব পাৰে পাৰি যদি আপোনাক ইটাটো ডাঙৰ লাগে মানে ফ্ৰেমটো ডাঙৰকৈ বনাব পাৰে আমি এতিয়া ইমান ডাঙৰকৈ বনোৱা নাই সেইকাৰণে আমাৰ ফ্ৰেমটো বৰ্তমান সৰু তাক পানী নিদিওঁতে ভালদৰে মিক্স কৰি লোৱা হৈছে ইয়াৰ পিছত ইয়াতে পানী দিয়া হ'ব তাৰমানে মিক্সটো যিমানেই ভালদৰে কৰিব সিমানেই ইটাটো জব্দ হ'ব ইয়াত এতিয়া পানী দিয়া হ'ব এনেকুৱা ভিডিঅ' যদি আপোনালোকক আৰু লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব তেতিয়া এনেকুৱা ভিডিঅ' আপোনালোকে পাই থাকিব আৰু যদি এনেকুৱা আৰু ভিডিঅ' লাগে তেনেহ'লে কমেণ্ট কৰি নিশ্চয় জনাব ইয়াত পানী দিয়া হৈছে পানী কিমান দিছে পানী বৰ্তমান 1 টিং দিম লাগিলে আৰু পিছত দিম ইটা বনাবলৈ মিক্সাৰখিনি লৈ যাই আছে ইয়াতে আমাৰ ইটা বনোৱা হ'ব এনেদৰে ফ্ৰেমবোৰত মিক্সাৰখিনি দি আছে অলপমান কম হ'ল আনিবলৈ গৈছে এনেদৰে ইয়াত
সম্পূৰ্ণ কৰি দিব লাগিব। ইয়াতে অলপ বেছি আছে। এখন 60 টাকাত দিছিল এই টুকুৰাবোৰ কিয় দিছে? এইবিলাক মানে এই যেতিয়া প্লাষ্টাৰ কৰিব তেতিয়া ইয়াত প্লাষ্টাৰবোৰ সোমোৱাৰ কাৰণে এইবিলাক দিয়া হয়। এতিয়া ৰঙা ইটা আমি দেখিছোঁ যে তাতে কিছুমান নাম লিখা থাকে, কোম্পানীৰ নামটো থাকে, কোম্পানী হওক কিবা হওক নামটো থাকে, কিন্তু আমিতো ইয়াত নামটো লিখিব পৰা নাই। সেইটো কাৰণে আমি কাঠৰ টুকুৰা দি এইবিলাক কৰি আছোঁ। এইখিনিয়ে ইয়াত চাওক বহুখিনি ইটাই হৈছে তৈয়াৰ। এনেকৈ দিয়াৰ লগে লগে মানে চাইডত এইবিলাক ফিল হৈ যায়, কণাবিলাক যিবিলাকত তাৰমানে চিমেণ্ট বালা ভৰোৱা নাই ফিল হৈ যায়। এনেকৈ খুৱাই দিছোঁ। এই ইটাবোৰ আপোনালোকক দেখুৱাব পাৰিলোহেঁতেন কিমান জব্দ। তাৰমানে এই ইটাবোৰ বনোৱা বেছি সময় হোৱা নাই, যোৱাকালি গধূলিহে বনোৱা হৈছে। সেইবাবে আপোনালোকক দেখুৱাব পৰা নাই যে এইবোৰ কিমান জব্দি, কিমান ওপৰৰ পৰা পেলালে এইবোৰ নাভাঙে। ভিডিঅ'টো চাই থাকক। ফ্ৰেমটো গুচোৱা হ'ব। 5 মিনিটমান হ'ল আমাৰ। 5 মিনিটৰ পিছত এতিয়া ফ্ৰেমটো আৰামছে এনেকৈ উঠাই দিম, কোনো প্ৰব্লেম নাই। ইফালে এনেকৈ লৰাই ল'লোঁ। চাওক বিন্দাছ হৈ গ'ল ইটা। এই উলিয়াওঁতে যদি খৰধৰ কৰে তেনেহ'লে ভাঙিও যাব পাৰে। আমি লাহেকৈ এৰাই দিম। হৈ গ'ল। ইয়াতে ইচ্ছা থাকিলে এনেকৈ নামো লিখি দিব পাৰি। ই লেখা, চি লেখা, এইচ লেখা, নাম দি দিব পাৰি আৰু নিজ ইচ্ছামতে। এইখিনিয়ে। এই ইটাবোৰ কিমান জব্দ বা কিমান মজবুত সেইটো মই নেক্সট ভ্লগত আপোনালোকক দেখুৱাই দিম। এইটো ভ্লগত দেখুৱাবৰ নহ'ল কাৰণ এই ইটাবোৰ বেছি সময় হোৱা নাই তাৰমানে বনোৱা, সেইবাবে নহয় ভাঙিও যাব পাৰে।